তো হেল্ল' গাইজ ৱেলকাম বেক টু এ নিউ ভিডিঅ' চৰি এইটো এটা ভিডিঅ' নহয়, এইটো এটা হয় ভ্লগ। আমি আজি ভ্লগটো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিম, তেতিয়াহ'লে ব'লক আমি ভ্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইজ ভ্লগটো ষ্টাৰ্ট কৰাৰ আগতে মই কৈ দিছোঁ যে মই কেইদিনমান আগত এটা ভিডিঅ' বনাইছিলোঁ শোভাযাত্ৰাৰ, আৰু যদি সেইটো আপোনালোকে ভিডিঅ'টো চোৱা নাই সেইটো ভিডিঅ'টো চাই লওক। তো এনেকৈ আহি আমি পাই গ'লোহি শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনৰ মেইন গেটখন। আৰু আপোনালোকে চাব পাৰে যে গেটখন ইমান ধুনীয়াকৈ সজাই থৈ দিছে, আৰু পৰিৱেশটো চাব পাৰে মানুহ। তো গেটখনৰ ভিতৰেদি সোমোৱাৰ লগে লগে ইমান ভিৰ আপোনালোকে চাব পাৰে। আৰু মই এই অধিৱেশনলৈ মোৰ মা, ভাইটি আৰু পাপাৰ লগত গৈছিলোঁ, আৰু চাব পাৰে আপোনালোকে তাত কিমান ভিৰ। সোমোৱাৰ লগে লগে পৰিৱেশটো আপোনালোকে চাব পাৰে, আপোনালোকক অলপ দেখুৱাইছোঁ। তো সোমাই আহি আমি চাব পাৰোঁ যে কিমান এটা ধুনীয়া ভিউ আছে, আৰু আপোনালোকে চাব পাৰে চবফালে ফ্লেগ লগাইছে। ৰ'ব গাইজ, এতিয়া এটা নতুন বস্তু চাব পাব আপোনালোকে। নহয়, নতুন বস্তুটো মোৰ মুখখন নহয়, বেলেগ এটা বস্তু আপোনালোকক দেখুৱাইছোঁ ৰ'ব। তো গাইজ আমি নতুন বস্তুটো এতিয়া চাবলৈ আছোঁ। নতুন বস্তুটো এইটোৱে হ'ল যে এইটো এটা হাতী। কিন্তু এইটো এটা নৰ্মেল হাতী নহয়, এইটো এটা মানুহে বনোৱা হাতী। আপোনালোকে ভাবিব মানুহে বনোৱা হাতী হ'লতো কি হ'ল, চবেই বনাই দিব পাৰিব, কিন্তু এইটো সেনেকুৱা ধৰণৰ হাতী নহয়, এইটো অলপ বেলেগ ধৰণৰ হাতী। চাওক কেনেকৈ। তো চাই ল'লে হাতীটোক, এতিয়া চাই লওক হাতীটোৰ ওচৰত কি আছে। ইয়াত বিভিন্ন প্ৰকাৰৰ আৰ্ট আছে, আপোনালোকে চাব পাৰে। ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে, আৰু হাতীটোৱে চিঞৰি কেলে আছে, কামুৰি আছে তাক ঘৰিয়ালে, চাই লওক। তো অলপ আগত যোৱাৰ পাছতে আপোনালোকে চাব পাৰে যে ইয়াত বিভিন্ন ধুনীয়া প্ৰকাৰৰ আৰ্ট আছে, মন্ত্ৰীসকলৰ আৰ্ট আৰু বহুত ডাঙৰ মানুহৰ আৰ্ট আপোনালোকে চাব পাৰে। কিন্তু এই আৰ্টবোৰ কোনে আৰু কেনেকৈ বনাইছে আপোনালোকেও চাওক। অধ্যক্ষ তথা মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰীসকলক মই অংকন কৰিছোঁ। এই ঢকুৱা পাত ব্যৱহাৰ কৰি চিত্ৰসমূহ অংকন কৰিছোঁ। তাৰপৰা নৃসিংহযাত্ৰাৰ ভাওনাখন মেনুস্ক্ৰিপ্ট আৰ্টৰ আৰ্হিত অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডত স্থান পাবলৈ সক্ষম হৈছোঁ। মেনুস্ক্ৰিপ্ট আৰ্টৰ আৰ্হিটো হৈছে মানে আগতে যিদৰে সাঁচিপাতত অংকন কৰা হৈছিলে সেইটো আৰ্হিতে মই অংকন কৰিছোঁ, কিন্তু মই আৰ্ট পেপাৰত অংকন কৰিছোঁ। আৰু ইয়াত ব্যৱহাৰ কৰা ৰংসমূহ সকলোৱে প্ৰাকৃতিক ৰং, যেনে হালধিৰ পৰা হালধীয়া ৰং, তাৰ বিলাহীৰ পাতটো পিচ খুন্দি লৈ তেনেকৈ সেউজীয়া ৰং প্ৰস্তুত কৰিছোঁ। চাকিৰ ভাপ লৈ আমি যেনেকৈ কাজল বনাওঁ, সেই কলাৰটো মানে কলা ৰং কৰিছোঁ, এনেদৰে অংকন কৰিছোঁ। তো গাইজ এইবিলাক যোনবিলাক আপোনালোকে আৰ্টটো দেখি আছে, এইবিলাক কোনো কাগজত বনোৱা নাই, এইবিলাক বনাইছে তামোলৰ ঢকুৱাৰ পাতত। আপোনালোকে ভালকৈ চাওক আৰু চাওক কেনেদৰে বনাইছে। তো গাইজ এনেকৈ চাওঁতে হৈ গ'ল ৰাতি, আৰু আপোনালোকক দেখাব বিচাৰিছোঁ আমি কি মেলাত দেখিলোঁ, আৰু আপোনালোকেও চাওক আৰু কৰক ভিডিঅ'টো এনজয়। তো গাইজ মই আহি গ'লোঁ এতিয়া লটাৰী দোকানত লটাৰী কিনিবলৈ। চাওঁ মোৰ কপালখন হয় ভাল নে বেয়া, আৰু মই যেতিয়ালৈকে লটাৰীটো স্ক্ৰেচ কৰি আছোঁ আপোনালোকে মোৰ চেনেলটো কৰি দিয়ক ছাবস্ক্ৰাইব, আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আৰু মই এতিয়া লটাৰীটোত একোৱে নাপালোঁ, বাবাজিকা ঠুল্লু। তো গাইজ আমি আহি থাকোঁতে দেখি পালোঁ বেগৰ টাৱাৰ। আপোনালোকেও চাওক সৰুৰ পৰা ডাঙৰলৈ কেনেকৈ থৈছে, বেলেগতকৈ বেলেগ মানে নেক্সট লেভেল। তো গাইজ ঘূৰি আমাৰ লাগিলে ভোক, আৰু আমি আহি গ'লোঁ ভোজনালয়ত আৰু খাবলৈ আহি গ'লোঁ। আৰু ইয়াত পূৰা ভিৰ মানুহ,
লাহে লাহে আমি আগুৱাই গৈ আছোঁ তো গাইজ আমি এতিয়া বহিবলৈ চিটটো পাই গ'লোঁ আৰু ৰখি আছোঁ ভাতৰ কাৰণে তো গাইজ আমি এতিয়া ভাত খাই ওলাই আহিলোঁ বাহিৰত আৰু ভাতটো খাই বহুত ভাল লাগিল আমি এতিয়া ওলাব লৈছোঁ বহুত ৰাতিও হৈ গ'ল আমি ওলাই আহিলোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় কৰিব লাইক আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই জলদি ছাবস্ক্ৰাইব কৰিব আমি আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই